মানে এতিয়া লকডাউনৰ সময়ত ভূটানৰ যিবিলাক মানে ভূটানত গাড়ীবিলাক আহে সেই গাড়ীবিলাক মানে যিবিলাক এতিয়া যিমান ভিতৰত সোমায় সেইবিলাক প্ৰত্যেকটো মানে আজি যেতিয়া আহিলেও 3 দিন পিছত কেতিয়াবা সোমায় আৰু সেইবিলাক আমাৰ এই যিবিলাক পাব্লিক ইয়াৰ পৰা আমি অহা যোৱা কৰোঁ এতিয়া বজাৰ আছে কি আছে আমাৰ বহুত সৰু ল'ৰা ছোৱালীখিনি যোৱা অহা কৰে যিটো অসুবিধা হোৱাৰ কাৰণে আজি মানে আমাৰ ইয়াতে পাৰ্কিং আজি নতুন স্থাপন কৰা হ'ল আৰু হোৱাৰ কাৰণে ভূটান গভৰ্ণমেণ্টে অলপ মানে সহায় কৰিছে আমাক আৰু লগতে আমি মিলি ভূটান গভৰ্ণমেণ্টে অলপ মানে ভাল পাইছে ইয়াতে পাৰ্কিং হোৱাৰ কাৰণে আৰু এতিয়া কৰোণাৰ মহামাৰীৰ সময়ত আজি আমাৰ ইয়াৰে ল'ৰাবিলাকে যিমান কৰি মানে সকলোৰে সমৰ্থনৰ কাৰণে আজি মানে ইয়াতে আমি পাৰ্কিং খুলিছোঁ আৰু এতিয়া পাৰ্কিংটো এতিয়া আমি ইমান থিৰাং কৰি কৰা নাই মানে মোটামুটি ধৰক এটা পাৰ্কিং এটা সময় লৈ এটা থাকিব পাৰে এইটো বিষয়ে এতিয়া 200 টকা হ'ব পাৰে 100 টকা সময় লৈ এটা কৰিম আমি যেনেকুৱা ছিষ্টেমত আমাৰ মানে অল অসমত চলি আছে সেই ছিষ্টেমতে আমি ল'ম সেইটো ভাবিছোঁ আমি এতিয়া আমাৰ গাড়ীখন মানে 50ৰ পৰা 60টা মানে সেইখিনি লৈ আমাৰ ইয়াতে বনোৱা আছে আৰু এইখিনি পাৰ্কিং আমি ইয়াতে কৰা আছে লগতে আৰু আমাৰ ইয়াতে আমি নতুনকৈ ধাবা খোৱাৰ বোৱাৰ কাৰণে সুবিধা আৰু লগতে আমাৰ টয়লেট বাথৰুমবিলাকো ইয়াতে বনোৱা অলৰেডি হৈছে এইটো আমি আজি অপেনিং কৰিছোঁ সেইবাবে আমি মানে সুবিধাটো আছে মানে যিবিলাক থাকে বা মানে পাৰ্কিঙত সেইবিলাক আমাৰ ইয়াতে উপলব্ধ আছে এতিয়া ধৰক আপুনি এতিয়া গুজৰাট মহাৰাষ্ট্ৰ বহুত দূৰৰ পৰা ইয়াতে মানে গাড়ী ৱেষ্ট বেংগল কেৰেলা ইয়াৰ পৰা আজি দেখা পাওঁ যেনেকুৱা আমি কমপ্লিটলি ইয়াতে খবৰ নহ'লে মানে গাড়ীৰ নাম্বাৰবিলাক বা কিবা বস্তু লৈ ভূটানৰ ভিতৰত সোমায় এইটো তেনেকুৱা ক'ভিড টেষ্টৰ এতিয়ালৈকে এনেকুৱা ফেচিলিটি কৰা নাই আৰু যিবিলাক সিহঁতে গাড়ীবিলাক আহে তাতে শ্ৰীৰামপুৰত আমাৰ যেতিয়া আমাৰ অসমৰ ভিতৰত সোমায় তেতিয়া তাতে কৰোণা টেষ্ট কৰি আহে ভূটান চৰকাৰেও এনেই সহায় কৰিছে ইয়াতে মানে বনোৱাৰ কাৰণে অলপ মানে সিহঁতেও মানে ভাল পাইছে আমাৰ মানে যেনেকুৱা অসুবিধা মানে যেনেকুৱা কৰোণা আৰু সিহঁতে 3 দিন 4 দিন ধৰি থাকিব লগা হয় ড্ৰাইভাৰবিলাকে অসুবিধা আৰু আমাৰ ৰাস্তাত অহা যোৱা কৰাৰ বহুত অসুবিধা হয় এই বিষয়ে ইয়াতে বনোৱাটো বহুত ভাল হৈছে ভাবোঁ আমি এইটো তেনেকুৱা কৰা নাই কিন্তু সিহঁতে সহায় কৰিম বুলি কৈছে এতিয়াতো আৰু কৰোণাৰ সময় আমিতো এতিয়া যাব নোৱাৰে জাষ্ট কণ্টেক্টতে হৈ আছে বস্তুবিলাক এতিয়া সেনেকুৱা কোনো ধৰণৰ আমি পোৱা নাই সহায় কৰিব বুলি আমি ইণ্ডিপেণ্ডেণ্ট ফ্ৰেণ্ডছৰ যোনটো কথাবিলাকে কয় সহায় কৰিব বুলি কৈছে বহুত বাহিৰৰ পৰা আহে যিবিলাক বহুত ট্ৰাকবিলাক বাহিৰৰ পৰা আহে বেলেগ ষ্টেটৰ পৰা আহি আছে চ' ইয়াত অহাৰ পিছত সিহঁতে ইয়াতে পাৰ্কিং মানে ৰোডতে কৰে ৰাস্তাতে তাৰপিছত সিহঁতে খোৱা দোৱা চব ৰাস্তাতে কৰে আৰু আমাৰ গাঁৱৰ মানুহবিলাকৰ অলপ প্ৰব্লেম হয় কি বা কোনোবাই যদি পজিটিভ হৈ যায় পজিটিভ হ'লেতো বহুত আমাৰ গাঁৱৰ কাৰণে অসুবিধা হ'ব না কিয়নো আমাৰ ওচৰে পাজৰেতো কোনো হস্পিটেল নাই শান্তিপুৰ আছে কিন্তু অলপ দূৰে হয় আমাৰ ইয়াৰ পৰা এতিয়া খোলাত আমাৰ বহুতে ভাল হৈছে আৰু এতিয়া গাড়ী বিলাক ইয়াতে সোমাব এতিয়াৰ পৰা আৰু এইটো আমাৰ গাঁৱৰ কাৰণে একদমেই ভাল আৰু ইয়াৰ খোৱা লোৱাৰ ব্যৱস্থা আছে টয়লেট বাথৰুম চব এভেইলেবল আছে সিহঁতে ড্ৰাইভাৰহঁতৰ কাৰণেও ভাল হ'ব কিয়নো ইয়াতে ছেফটি হৈ যাব ছিকিউৰ হৈ যাব ৰাস্তাত কি হ'ব কি নহ'ব যিহেতু আমি মানে গাঁৱৰ মানুহবিলাক কি ল'ব নোৱাৰিব ইয়াত থাকিলে এটা ছিকিউৰ ফিল হ'ব সিহঁতৰ কাৰণেও আৰু আশা কৰিম যে সিহঁতেও আহিব আৰু আমাৰ গাঁৱৰ মানুহে খুব মানে খুচি যে ইয়াত এটা নতুন পাৰ্কিং খোলা হৈছে আৰু অহা দিনবোৰত আমাৰ গাঁৱৰ মানুহৰ কাৰণে এটা জীৱন ধাৰণৰ এটা মানে কি হৈ গৈছে সুবিধা হৈ যাব ইয়াত দোকান হ'ব বেলেগ কিবা কিবি হৈ যাব বহুত এতিয়াতো আমাৰ গেট ছেট বন্ধ আছে গেট ছেট বন্ধ হোৱাত অসুবিধা আছে কিন্তু এতিয়া চলি যাব মানে এইটোৰ কাৰণে এতিয়া থেংক ইউ কাৰণে আপোনাৰ মেইনলি ইয়াত খোৱা দোৱাটো থাকিব ইয়াত ধাবা এটা থাকিব প্লাছ আপোনাৰ পানীৰ অসুবিধা নহ'ব আৰু ইয়াত টয়লেট বাথৰুম এভেইলেবল থাকিব তো সেনেকাই আৰু 50টা 40টা গাড়ীৰ কাৰণে আমাৰ ইয়াত এটা মানে কি কৰা হৈছে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আৰু খোৱা লোৱাৰ ব্যৱস্থা আৰামছে